বন্দে বিষ্ণু ভৱৰণং সৰ্বলোকৈকনাথম বিশেষ আজি ইয়াতে সেই বিবাহৰ তৃতীয় দিৱসত ইয়াতে সেই খোবাখুবিৰ আখ্যান কৰিবৰ কাৰণে এই প্ৰজ্ঞানে ইয়াতে অন্নপূৰ্ণ হৈছে। ইয়াৰ দ্বাৰাই খোবাখুবি প্ৰসন্ন হৈ খোবাখুবি যদি কিবাখিনি অসুবা কৰে কিন্তু এতে বিধি কৰি হৰগৌৰী বসতি কৰি নিৰাপদ জয় ৰাম বোলা জয় হৰ। ইয়াত দুজনে বহিবা নহয়, সেইটো দুইজনে ধৰি খুন্দিবা আৰু বেলেগ পিঠাবি কেইটামান হেৰি দিব নেকি? বেলেগ এতিয়া খুন্দিঠা পিঠাবি আছে নি বাৰু? অঁ অঁ এইটো পিঠাইখিনি দিয়ালে নহয় সেইটো আকৌ ভাই বুলি মই দুভাই ওম শ্ৰীকৃষ্ণায় নমঃ ওম শ্ৰীকৃষ্ণায় নমঃ খোবাখুবি আখ্যান ভকত তাৰণ হৰৰ শৰণ নমো নমো ভগৱতী নাৰদ ৱাসিলা কথাৰ ভাৰতে তীক্ষণ তোজো মাতৃ ভন্তে জন মিলা দুয়োজন মাত পঢ়িব কবি কথা বিবহিয়া যিহেতু পৰ্বতী বাসা ৰবিল জন্মিয়া কৈলাস পৰ্বত শুক্ল বৰ্ণ মনোহৰ নানা ৰতে বিনিৰ্মিত অতি শোভাকৰ জয় ঋতু থাকে তাত কালবতী কৰি অনেক সুগন্ধি ফুল পৰম সুন্দৰ অপেশ্বৰা গণ আছে রবি চান্ত প্রভু চতুরাই মহিলা মুখত হস্ত পাবে আর সেই রূপে সংসারত হইবে কীর্তিকার কৃষি হলে হব ক্ষুধা পৃথিবী অখিল বিষ্ণুৱে হি ভাবি চাৰি সিদ্ধ কমাতি দীক্ষা কৰা চাৰি সিদ্ধে কৈলাসত যায় দীক্ষা দেশ কৰিয়া ভৰে সুদে কোন বুলি ভৱানীৰ বাক্য শুনি শিৱে বোলে খুলি উমা বোলে ফুলা ৰোগী ইটো দিশে মাতে নীলকণ্ঠ নাম মোৰ দেৱতাৰ ইটো নাম শুনিছো অদ্ভুত শিৱে বোলে আজি তুমি বুলিছা পাৰ্বতী দাৰ মেলিছা তুমি মই পক্ষী ভকত বধ কৰি নাৰী দুৱাৰ মেলিয়া ঘূৰি কৰা আকৌ ঘূৰি কৰিবলৈ মানে কইনা হাতটো এই দেখোন কলে শুনা হ'ল কইনা নিয়মটো হৈ গ'ল। অঁ তেতিয়া ভাল হ'ব মিলাই মেলি কামটো কৰা মিলাই মেলি আৰু মিলাই মেলি চকা মিলাই মেলি কামটো কৰা নেপেলাবা বেছি কৰিছা হ'ব এতিয়া লাগে 3 নম্বৰ পৰা চালিবা কৃষিপতি শিৱ নিযুক্তি ইহাত নাহি সংশয় তুমি কি ভবাসী কৈলাস নিবাসী গৃহিণী কৰিছা মোক শিক্ষা দি আহিলে এতিয়া তুমি অকলে শুনা অলপ এতিয়া এইবাৰ চালিব লাগিব এইবাৰ চালাচোন কিমান গুৰি ওলাই চাওঁ গুৰি ওলাব যে আশা কম হাতটো এনেকৈ মহাই দিয়াচোন হালদিখন ওপৰত যি অঁ তেনেকৈ মহাই দিয়া যেতিয়া খুলিছিলোঁ যে হ'ব দিয়া যি হৈছে এইবাৰ অকণ এটাও গুৰি হোৱা নাই মানে খালিখন ফুটা আছে নোৱাৰিছে ন ফেইল নম্বৰ নাপালে
এইটো আলাদা কৰা নকয় দিওঁ সেইটো কইনালে যাওঁ আমাৰ চব কিছুমান হ'ব একো নাই এতিয়া গুৰি হৈ যাব এতিয়া গুৰি হৈ যাব তাই দিয়া হ'ল তাই দিয়ক মই এই বাইদেউ খুলিব লাগিব লাগিব দেখি খুলিলে নহয় মনটো কাঁচা নুখুলি ন লৈ শংকৰে বুলিলাম কবাকুৰি প্ৰসন্ন হৈ হৰগৌৰী কিবা বিমান কৰি প্ৰজাপতি পিতা প্ৰসন্ন হৈ বৈবাহিক জীৱনটো হৰগৌৰী বসতি কৰি মনগত সংকীৰ্তি কৰি সুস্থ পালে পুত্ৰবান কৰি নিৰাপদে ৰক্ষা জয় ৰাম জয় প্ৰসাদকণ মুখত লৈ থৈ পাৰিবা ৰ'বা দেই অকণমান আহিব আনিবলৈ সেইটো কাৰণে দৌৰ মাৰিছে মই ভালকৈ কেমেৰা নাপায় কিহত দিব প্ৰসাদ কিহত ল'ব হাতত ল'বনে তাতে যাবা দোকান যাবা যাবা এতিয়া জোকাই দিবি তই থকাজনীয়ে জোকাই দিব লাগে ওচৰত আমি বুটলি নিম পৰাকেইটা বাৰু খালি লাটু আঙুঠি থোৱা নাপালে নহয় বেছি দেৰি নাই আৰু 2 মিনিটত 1 ইয়াতকে দেৰি কৰি দিন আঙুঠি ধৰা হাততে আছে হ'ব একবাৰে হ'ব হ'ব এবাৰে হ'ব আমাদেরটো দিয়ক বুলি খোজা দিয়া দিয়া
আঙুঠিটো দিয়া তামিলত ক'ব লাগিব আঙুঠিটো দিয়া বুলি ক'লে তাই মানে সৰুকে ক'লে চবে শুনা নাই ন তুমি আঙুঠি এবাৰ পিন্ধালা হাতত দি দিয়া আকৌ ভাল হ'ব নেকি আগল নাই বোলে ওমা নহ'ব নহয় দিব লাগিব এই পেটটো গুজে ঘাঁ লগাই দিয়ে পেটটো যে তেনেকে কাটে বস 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 বস